একেটা। আহিলি বহ। এইজন কোন আৰু মোক ইয়াত কিয় আনিছা? তুমি যে সুধিছিলা যে মোক বিয়া হ'বানে বুলি, তাৰ উত্তৰ নিদিয়া কাৰণটো হ'ল এইজন। দাদা মই ঐশ্বৰ্য, এই মাক আৰু ককায়েকৰ সকলোবোৰ খুলি ক'ব নোৱাৰোঁ কাৰণে আপোনাক মাতি পঠিয়াবলৈ গৈছিলোঁ। কাৰণ দাদাই আপোনাক বিশ্বাস কৰে আৰু আমি দুটাই সৰুৰ পৰাই ভাল পাই আহিছোঁ। তাই ঘৰত ক'ব নোৱাৰে কাৰণ মোৰ ভাল চৰকাৰী চাকৰি এটা নাই, মা দেউতা নাই, সৰু ভণ্টি এজনী আছে। ঘৰৰ অৱস্থা পাতিও ভাল নহয়, কিন্তু ভণ্টিক ভাল মানুহ কৰিবলৈ আৰু এক দুবেলা দুমুঠি খুৱাবলৈ যিমানকণ কষ্ট কৰিব লাগে সেইখন কষ্ট কৰিব পৰা ক্ষমতা মোৰ আছে। বুজিছোঁ। তোমালোকে চিন্তা নকৰিবা, তোমালোক দুটাক এক কৰাৰ দায়িত্ব মোৰ। ভালকৈ থাকিবা সদায়।